মাজনিবাৰ দোকান টংলাৰ SBI ফ্ৰণ্টত। ইয়াতে মহিলাৰ সকলো ধৰণৰ সাজপাৰ পাব পাট মুগাৰ, আৰু ইয়াত পাব নতুন কেঁচা সোণৰ গহনা, বিয়াৰ বাবে উপযুক্ত কিছুমান সামগ্ৰী পাব। তাৰ পৰাই মই এযোৰ কাপোৰ আনিছোঁ। কেনে লাগিলে জনাব দেই। আনিছোঁ আজি মোৰ একদম পিন্ধিব বহুত মন গৈ আছিল। এইফালে মই আনিছোঁ আজি এটা মিচিং যোৰা। এইফালে এইটো হৈছে ব্লাউজৰ পিচ, আৰু এইফালে হৈছে এখন মেখেলা দেই। মেখেলাখন ইমানটো আছে ফুল। এয়া এখন মেখেলা, আৰু এইখন চাদৰ। এইয়া এইখন চাদৰখন চাওকচোন, লাইন বুটা বচা আছে। এই সূতাৰেদি পদ্মিনী সূতা আছে ইয়াতে দীঘে পানীয়া। আৰু ইফালে এয়া এইযোৰ। বহুত ইচ্ছা আছিল মোৰ এযোৰ কাপোৰ ল'বৰ কাৰণে, আৰু এইযোৰ ফাইনেলি মই আজি ল'লোঁ। এইযোৰ ভাল লাগিছে ন? মোৰ কিন্তু বহুত আশা আছিল আৰু এযোৰ পিন্ধিবৰ কাৰণে, মিচিং যোৰা। আৰু এইটো কেৰু ডিজাইনৰ, অলপ বুটা আছে, অলপ নহয়, পূৰা হেভি ডিজাইন। এইটো মাজত এইটো কেৰু ডিজাইনটো আছে, এইটো কেৰু ডিজাইনটো। এইফালে কেৰু ডিজাইন, আৰু ইয়াৰ লগত পিন্ধিম মই এইযোৰ ফুলি। টেনা বেছি দামৰ নহয়, এইযোৰ 200 টকা লৈছে। 200 টকা। দেখিব কেনেকুৱা লাগিছে ক'ব হা, মই লৈ দেখাম, পিন্ধি দেখাম। বিহুৰ বিদায় শুভযাত্ৰা। টংলাৰ ৰঙালী বিহুৰ সৌজন্যত ৰূপালী জয়ন্তী পাতিছে। তাৰ শোভাযাত্ৰাত পিন্ধি যাবৰ কাৰণে মই এইযোৰ কাপোৰ স্পেচিয়েলি লৈছোঁ। স্পেচিয়েলি মনৰ আশা আছিল বহুত দিনৰ পৰা, বিহুত পিন্ধিবৰ আশা আছিল বহাগৰ প্ৰথম বিহুৰ দিনাখন, কিন্তু পিন্ধিবলৈ নাপালোঁ। তেতিয়া নাছিল, ষ্টকত নাই। দোকানত বহুত বিচাৰিছোঁ, আমাৰ টংলা কেইবাখন দোকানত, কিন্তু এনেকুৱা হেভি যোৰা নাছিল। ফাইনেলি আজি মই মোৰ মনৰ সপোন পূৰা কৰিলোঁ দেই। বাপৰে কি এক্সাইটমেণ্ট ন, পিন্ধি পেলাই কেতিয়া যে দেখাব পাৰিম ন। ভাল লাগিছে নে কি জনাব দেই। হৈ গ'ল পিন্ধি। মই নেক্সট ভিডিঅ'ত দেখাম কেনে লাগিলে জনাব হা। আৰু ইয়াৰ লগত মিলাই এটা আঙুঠি ল'ম। আঙুঠিটো লৈ আৰু একেবাৰে মুখিয়ে পায় আৰু ন। চাই থাকিব হা।